फैबाय थानाय बिसायख'थियाव देरहासार जानायनि थांखिजों BPF दोलोनि सुबुं सांग्रांथि मेल। दिनै गरेस्वरनि थाइगिरखारि आरो बालाबारियाव मोननै जायगायाव BPFनि मेलाव रोजा रोजा सुबुंफ्रा बाहागो लायो। BPF दोलोखौ देरहासार खालामनो थाखाय रायजो राजाफ्रा बे बाराव गोख्रों जानजि खाफ्रादों। दिनैनि बे सुबुं सांग्रांथि मेलखौ बेखेवनानै होयो BTCनि बारग' EM आरो 30 नं गरेस्वर बियाबनि BPFनि बिजाथि महेश्वर बसुमतारिया। मख'नो गोनांदि बे सुबुं सांग्रांथि मेलाव गाहाय आलासि महरै बाहागो लायो मिरु लाइमोन BPFनि आफादगिरि रिनजय बर' आरो लेङाइ आफादगिरि कास्टम बसुमतारिया बाहागो लानानै रायजो राजाफोरनि सिगाङाव बिटिआरनि खुंथायाव थानाय दोलोखौ गोबां सोंखारियो। দুটাকে জায়গাত আজি জনজাগরণ সভা অভিযান চলাইছো। এটা কাউরবাহা প্রাইমারি BPFৰ নেতৃত্বত আৰু এইটো বালাবাৰী প্ৰাইমাৰী BPFৰ নেতৃত্বত আমাৰ জনজাগৰণ সভা ইয়াত অনুষ্ঠিত হৈছে। আৰু এই সভাত আমাৰ কেন্দ্ৰীয় যুৱ BPFৰ সভাপতি ৰিনজয় বড়, উপসভাপতি কাষ্টম বসুমতাৰী প্ৰমুখে কেন্দ্ৰীয় যুৱ BPFৰ বিষয়ববীয়াসকল আহি অতিথি হিচাপে ইয়াত উপস্থিত হৈছে। আমাৰ বড় মানে আটাইতকৈ জনপ্ৰিয় গায়ক বিগ্ৰাহী ব্ৰহ্ম, গৌতম ব্ৰহ্ম তেওঁলোকৰ সংগী হিচাপে আহি গানৰ জৰিয়তে কিছু সজাগতা আনাৰ কাৰণে তেওঁলোকে কাৰ্যসূচী চলাইছে। আৰু আমি দেখিছোঁ কাউৰবাহা প্ৰাইমাৰীৰ যিটো অনুষ্ঠান আছিল সেইখনতো শ শ মানুহ আহি উপস্থিত হৈছে। আৰু মই ভাবা নাছিলোঁ আমাৰ বালাবাৰীত ইমান মানুহ যে ইয়াত এনেকৈ সমবেত হ'ব। মানে আচৰিত অভিভূত হৈছোঁ যে বালাবাৰী প্ৰাইমাৰীৰ নেতৃত্বত ইমান মানুহ ইয়াত আজি সমবেত হৈছে। নিশ্চিতভাৱে ৰাইজ ওলাই আহিছে আৰু আগন্তুক নিৰ্বাচনত ৰাইজে এটা সিদ্ধান্ত লৈ BPF দলক মানে জিকাই দিয়াৰ কাৰণে ইতিমধ্যে ওলাই আহিছে। আমাৰ স্পষ্ট লক্ষ্য BTC আমি পুনৰুদ্ধাৰ কৰিব লাগে। যিটো ৬ষ্ঠ অনুসূচী 6 শিডিউল ইয়াক পুনৰ শক্তিশালী ৰূপত গঢ় দিয়া আমাৰ মূল লক্ষ্য। আৰু সামগ্ৰিকভাৱে BTC অঞ্চল এতিয়াও পিছপৰা। এই পিছপৰা অঞ্চলটোৰ যিখিনি কৰণীয় কাম আছে ৰাস্তা পদূলি আদিকে ধৰি এইসমূহ আৰু BTCত সকলো জাতি ধৰ্মৰ মানুহ, সকলো ভাষা ভাষী মানুহবিলাক যাতে একটা ভাতৃত্ববোধ শক্তিশালী ৰূপত গঢ় লৈ থাকে। ইয়াত যাতে মুছলমানে কিবা উচ্ছেদ কৰিব বুলি যাতে ভয়ত নাথাকে বা এনে ধৰণৰ মানে এটা লক্ষ্য লৈ পেলাই আমি এই নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ। না এতিয়া আমি বিভিন্ন মিডিয়াত দেখিছোঁ যথেষ্ট দুৰ্নীতি কৰি পেলাই আৰু কিছুমান তেওঁলোকৰ অঙহী বঙহী আৰু খুব ক্ল'জ মানুহবিলাকৰ পৰিয়ালত এই চাকৰিবিলাক দিছে। আৰু বাকীখিনিতো টকা পইচাৰ লেনদেনত দিয়া বুলি ইতিমধ্যে অভিযোগ হৈছে। মানুহবিলাকে RTI কৰিছে, কেছত পৰ্যন্ত ইতিমধ্যে দিছে। হোৱা নাই আৰু আমি তদন্ত বিচাৰোঁ।